নমস্কাৰ বন্ধু বান্ধৱীসকল, ইনফো ইন আছামিজ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত কেনেকৈ আপুনি নিজৰ ভিডিঅ'বোৰ বেকগ্ৰাউণ্ড পাৰ্পল কালাৰ কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰিম। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকৰ ফোনত ইনষ্টাগ্ৰাম এপটো ডাউনলোড কৰি ল'ব, আৰু যিসকলৰ ডাউনলোড হৈ আছে তেওঁলোকে ইনষ্টাগ্ৰাম এপটো খুলি ল'ব। এপটো খোলাৰ পাছত ওপৰত কেমেৰা চিম্বলটোত অ'কে কৰিব। এতিয়া আপোনালোকৰ কেমেৰাটো খোল খাব। কেমেৰা খোল খোৱাৰ পিছত আপুনি তলত যোনটো দেখিছে এইটো সোঁ চাইডলৈ স্ক্ৰল কৰিব। এফেক্টখিনি সোঁ চাইডলৈ একেবাৰে শেষলৈ যাব। শেষত দেখিব এটা চাৰ্চ কৰা ফিচাৰ আছে, তাত অ'কে কৰিব। অ'কে কৰাৰ পিছত আপুনি ওপৰৰ ৰাইট চাইডে থকা চিম্বলটোত অ'কে কৰি ইয়াত পাৰ্পল ভেলি বুলি লিখি চাৰ্চ কৰক। পাৰ্পল ভেলি বুলি লিখি চাৰ্চ কৰাৰ পিছত আপুনি পাৰ্পল ভেলি ফিল্টাৰ বুলি এটা ইফেক্ট দেখিবলৈ পাব, তাত আপুনি চুই দিয়ক। এতিয়া দেখিব আপোনাৰ সন্মুখত বিভিন্ন ধৰণৰ পাৰ্পল ভেলি ইফেক্ট আছে। সেই ইফেক্টৰ একেবাৰে শেষৰ ফালে যাব, তাত এতিয়া দেখিছে পাৰ্পল ভেলি ফিল্টাৰ, সেইটোত চুই দিয়ক। পাৰ্পল ভেলি ফিল্টাৰত টাচ কৰাৰ লগে লগে লেফ্ট চাইডত তলত ৰাইট বুলি এটা অপশ্যন ওলায়, তাত অ'কে কৰক। এতিয়া ৰাইটত অ'কে কৰাৰ লগে লগে আপোনাৰ ইফেক্টসমূহ বা আপোনাৰ ভিডিঅ' বেকগ্ৰাউণ্ডবোৰ পাৰ্পল কালাৰ হ'ব, আৰু ইয়াত অলপ দেৰি হোল্ড কৰি থাকিলে আপুনি ভিডিঅ'টো ৰেকৰ্ডিং কৰিব পাৰিব। আৰু ওপৰত এটা চিম্বল আছে, তাত ক্লিক কৰিলে আপুনি ফোনত ভিডিঅ'টো ছেভ কৰিব পাৰিব। এনেকৈ আপুনি আপোনাৰ ভিডিঅ' বেকগ্ৰাউণ্ডসমূহ পাৰ্পল কালাৰ কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।